হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আচলতে আজি এটা লং ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ। ৰাতিপুৱা শুই উঠি ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁ। খোজকঢ়া এইবিলাক ভিডিঅ' কৰা নহ'ল, খোজকাঢ়ি আহি পেলাই এনেকৈ বহিলোঁ। আপেল কাটিলোঁ ৰাতিপুৱাই। সদায় পিছে আপেল খোৱাৰ অভ্যাস নাই, কিন্তু কেতিয়াবা মাজে মাজে খাওঁ, আনিলে মানে এনেকৈ কাটি আমি দুইজনীয়ে খালোঁ। ভিডিঅ' বনাবলৈ ল'লে কি কণ্টেণ্টত ভিডিঅ' বনাম সেইটোৱে ডিচাইড কৰিব নোৱাৰোঁ। আচলতে মোৰ কেমেৰামেনো নাই আৰু ভালদৰে মোবাইলটো থৈ ল'ব পৰাকৈ এডাল ষ্টেণ্ডো নাই। সেইকাৰণে অকণমান দিগদাৰ হয় ভিডিঅ' বনাবলৈ লওঁতে। আৰু ৰাতিপুৱাই শুই উঠি মই এগিলাচ গৰম পানী নেমু চেপি বা আদা দি পেলাই গৰম পানীটোপা খাওঁ। তাৰপিছত আৰু কিবা এটা ফল মূল জাতীয় মানে পাতল বস্তু খাওঁ, তেতিয়া দিনটোৰ কাৰণে ভাল লাগি থাকে। নহ'লে ৰাতিপুৱাই যেতিয়া উঠি পেলাই কিবা ডাইৰেক্ট চাহ খাওঁ বা কিবা তেলজাতীয় বস্তু খাওঁ, তেতিয়া দিনটোৰ কাৰণে বেয়া লাগি থাকে। আৰু সেইটো অৱশ্যে স্বাস্থ্যৰ কাৰণেও ইমান ভাল নহয় ৰাতিপুৱাই কিবা এটা হেভি বস্তু খোৱাটো। ৰাতিপুৱা এয়া মায়ে শেৱালি ফুল বুটলিলে আৰু ধুই পেলাই থৈ দিছে। আনকালে মই বুটলোঁ, আজি মায়ে বুটলিলে। আচলতে আমাৰ শেৱালিজোপাৰ বহুত ফুল ফুলে চাপৰ। যিহেতু কাতি বিহুৰ সময়, সেইকাৰণে ঘৰত পিঠা চিঠাবিলাক আছেই। তেল দিয়া পিঠা আৰু খোলা দিয়া পিঠা বুলি কওঁ, এইটো আপোনালোকৰ ফালে কি বা কয়। চব জেগাতে আচলতে পিঠাৰ নামবিলাক, কিছুমান পিঠাৰ নামবিলাক বেলেগ বেলেগ হয়। ৰাতিপুৱা চাহকাপ এনেদৰে খালোঁ। তাৰপিছত মই মূৰত লগাবলৈ লৈছোঁ এয়া ৰাতিয়ে তিয়াই থোৱা চাউলৰ পানী। শুনিছোঁ চাউলৰ পানী চুলিত আৰু ছালত লগালে ভাল হয়। তাৰপিছত ৰাতিপুৱাৰ সাজ এনেদৰে শেৱালি ফুলৰ এয়া পিটিকা, তাৰপিছত দালি, আলু, অমিতা তেনেকৈ আছিলে, আৰু এখন মচুৰ দাইল, আদা, বুট আৰু তিয়ঁহৰ বাকলি, এনেদৰে এখন চাটনি আছিলে। তাৰপিছত একেবাৰে একদম ডাইৰেক্ট ৰাতিৰ সাজলৈ লৈ আহিছোঁ। ৰাতিৰ সাজত আছিলে এয়া লোকেল মুৰ্গী মাংস, আৰু এইফালে কাটি লৈছোঁ আলু, পিঁয়াজ, আদা, নহৰু এটা মিশ্ৰণ। তাৰপিছত এইখিনি আৰু এইবিলাক কিবা মুৰ্গীটোৰ ঠেং চেং কিবা কিবি আছিলে। তাৰপৰা মই বনাবলৈ ল'লোঁ। প্ৰথমতেই অকণমান কিবা পেটু ঠেং তেনেকুৱা সেইখিনি বনাবলৈ লৈছোঁ। সেইখিনিকো কিবা নাম কয় যদি নাজানো মই ভালদৰে। সেইখিনি অৱশ্যে মই নাখাওঁ, মই খাই বেয়া পাওঁ। সেইকাৰণে অকণমান মানে বনাই দিছোঁ চবেই খাবৰ কাৰণে। মই এই মাংসখিনি বনাওঁতে মছলা কিবা একো ইউজ কৰা নাই, অকল আদা নহৰু, তাতে পাঁচফোৰণ দিম আৰু অকণমান জিৰা পাউডাৰ। তাৰ বাহিৰে আৰু কিবা মছলা দিয়া নাই, কাৰণ আমাৰ ঘৰৰ মানুহবিলাকৰ মানে খুব গেছৰ প্ৰব্লেম হয়। সেইকাৰণে মছলাজাতীয় কিবা পেকেট মছলা আচলতে সেইটো ইমান বেছি ইউজ কৰা নাই। সেইকেইটাই প্ৰথমতে এইখিনি ভাজি লৈছোঁ। মোৰতো নাই লোৱা সেইটো খাই দোস্তি ইয়াক বনিয়াছে কুকুৰা পেটু। এইখিনি ভাজি হৈ গ'ল, এতিয়া খাবৰ বাবে ৰেডি। এইখিনি সিহঁতে খাব এনেকৈ। তাৰপিছত ডাইৰেক্ট আৰু ভাল মাংসখিনি ভাজিবলৈ ল'লোঁ। আচলতে কি কি দিলোঁ সেইখিনি দিবলৈ ভিডিঅ' কৰিবলৈ থাকিলে, সেইকাৰণে ডাইৰেক্ট এনেকৈ দেখুৱাই দিছোঁ। তাৰপিছত আলু দিলোঁ। অলপ ভাজাৰ পিছত আলুখিনি মই লগালগে দি দিওঁ, কাৰণ আলুখিনি তেতিয়া ভালদৰে সিজি যায় আৰু মাংসটোও সিজিব হয়। এনেকৈ দিলে ভাল লাগে, কিবা লগতে দি দিলে, লগত মানে অকণমান ভাজাৰ পিছত আৰু। তাৰপিছত এইফালে মই আৰু এয়া আমাৰ এগৰাকীয়ে মাংস নাখায়, সেইকাৰণে কণী ভাজি আৰু আলু ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এখন ভাতৰ থালি ৰেডি হৈ গ'ল। আৰু শেষত ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।